to my channel Charlie's Life Vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। আৰু আজি মই আকৌ আপোনালোকলৈ এটা ব্লগ লৈ আহিছোঁ। আজি একেবাৰে পুৰা নাচনীৰ সাজত। আজি আমাৰ অফিচত বিহু পাতিছে, সেয়েহে মেখেলা চাদৰযোৰ পিন্ধি গৈছোঁ আৰু বিহু বুলিয়ে। যিসকলে গম নাপায় মই তেওঁলোকক কৰিছোঁ, মই ONGC এপ্ৰেণ্টিছ হিচাপে 1 বছৰ ট্ৰেইনিং এটা কৰি আছোঁ। সেয়েহে আজি ONGCতে বিহু পাতিছে, সেই বিহুলৈ যাবলৈ বুলি আৰু মেখেলা চাদৰযোৰ পিন্ধিছোঁ। লগৰ গোটেইখিনিৰ লগত একেলগে যাম, সেয়েহে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মোক জনাব কেনেকুৱা পালে। এয়া মই এতিয়া ৰুমৰ পৰা ওলাই আহিছোঁ, লগৰকেইজনীয়ে পাইছোঁহি বুলি কৈছে আৰু। এয়া আমি এতিয়া অফিচৰ চাৰিআলিটোত আহি নামিলোঁ, এতিয়া গলিটো গৈ আছোঁ। ইমান বছৰ মই দেখিছোঁ এয়া অফিচৰ মেইন গেটত সোমাই দেখিছোঁ মানুহবোৰ সাজু হৈছে আৰু এতিয়া কালচাৰেল ৰেলী আছে। আৰু বিভিন্ন ধৰণৰ ট্ৰাইবছবোৰে তেওঁলোকৰ নিজৰ নিজৰ ট্ৰেডিশ্যনেল কাপোৰবোৰ পিন্ধি আহিছে, ইমান ধুনীয়া লাগিছে চবকে দেখিবলৈ। আৰু এতিয়া ইয়াৰ পৰাই AB টাইপ কলনীলৈকে এটা কালচাৰেল ৰেলী হ'ব। আৰু AB টাইপ কলনীৰ ভিতৰতে বিহু ফাংচনখন পতা হৈছে। এয়া চব সাজু হৈছে আৰু লাহে লাহে এতিয়া যাব। আৰু এয়াই সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ল ইয়াৰ পৰাই। এয়া ময়ো এতিয়া লগৰকেইজনীৰ লগত আমি গোটেইখিনিয়ে কালচাৰেল ৰেলীত একেলগে যাম। এয়া অফিচৰ মেইন গেটেদি ওলাই আহি মেইন চাৰিআলিটো পাইছে, আৰু চাৰিআলিটো পোৱাৰ লগে লগে চবেই পূৰা ডান্স কৰিছে। বহুত ভাল লাগিছিলে, বহুত এনজয় কৰিলোঁ। AB টাইপ কলনী পাইছোঁহি।
বহুত ডান্স কৰিলোঁ, একদম ভাগৰ লাগি গ'ল। এতিয়া আমি এই মেইন ফাংচনৰ ভিতৰত গৈছোঁ বহিবলৈ। আৰু এয়া আমাক এতিয়া বিহু বুলি জলপান আনি দিছিলে, তাতে অফিচৰ ফালৰ পৰা খুৱাইছিলে। আৰু কোমল চাউল, দৈ আৰু গুড় দিছিলে। আৰু এয়া খোৱা হৈ গ'ল আৰু এতিয়া এটা এটাকৈ ফাংচন ষ্টাৰ্ট হৈ গৈ আছে। আমি বহুত বেছি সময় নকৰিলোঁ, অলপ ফাংচন চাই আমি গুচি আহিলোঁ।